আৰু আজি আমি সকলোৱে গম পাইছোঁ যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল 2024 চনৰ আজি ঘোষণা কৰা হৈছে। তো এই ঘোষণাৰ ফলাফলত আমি দেখিছোঁ, আপোনালোকেও দেখিছে, ইতিমধ্যে গম পালে যে আমাৰ যি বিটিআৰ অঞ্চলত প্ৰমোদ বড়োৰ নেতৃত্বত যি এটা শিক্ষাক লৈ আমি যিখিনি মনোযোগ দি যিখিনি কাম কৰি আছোঁ, নিশ্চয় ইয়াৰ যি এটা ফল, এই ফলটো আমি পাবলৈ সক্ষম হৈছোঁ। ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ কাৰণেও আমাৰ এই বড়োলেণ্ড অঞ্চলত বিটিআৰ অঞ্চলত যি চিৰাং জিলা, এই চিৰাং জিলা 33খন জিলাৰ ভিতৰত মানে এক নম্বৰ জিলা হিচাপে 91.1% লৈ আমি অসমৰ ভিতৰতে আমাৰ এই বিটিআৰ অঞ্চলত চিৰাং জিলা অসমৰ ভিতৰতে টপ ৰিজাল্ট কৰিবলৈ পাৰিছে। আৰু ইয়াৰ কাৰণে মই আমাৰ বিটিআৰ প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ইয়াত যিখিনি কৰ্মচাৰীসকল ইয়াত মানে পুৰা মানে য'ত পৰণাস্তি যিমানখিনি মানে প্ৰয়াস কৰি যিমানখিনি কাম কৰিলে, শিক্ষাগুৰুসকলক মই এই আপোনালোকৰ যি চেনেল, এই চেনেল জৰিয়তে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি এটা ধাৰাবাহিকতা, এই ধাৰাবাহিকতা অটুট ৰাখক। ইয়াৰ কাৰণে আমি সকলোৱে ইয়াত মানে বিধানপালিকাই হওক, ইয়াৰ কাৰ্যপালিকাই হওক, আমি সকলোৱে লগ লাগি আমি কাম কৰিব লাগে। আৰু এই বিটিআৰ অঞ্চল আমি উন্নয়নৰ জখলাত আমি আগবঢ়াই নিব লাগে। नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो। चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो दालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि। बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो, थाबैनो मुं थिसनहैदो।